আমাৰ টিকলু ৰান্ধনি আহিছে চাও ৰান্ধনিটো চাও পৰা ষ্টাৰ্ট কৰিছে ৰাতিপুৱা এবাৰ হাই কৈ দিম কণী আৰু আলুখিনি বইল কৰি লৈছো এতিয়া ইয়াতে Hey, it's Ritu and welcome to my channel and also welcome to my Sunday vlog. My ajo joldi gusi gol so আজি ব্রেকফাস্টৰ মই বনাম কিবা এটা স্পেশাল টু বনাবই লাগিব দেখুৱাই আছো আপোনালোকক কি বনাও আজি পিছে বাও আহিছে আৰু মোৰ যিখিনি কাম আছিল সব কৰিবৰ কাৰণে বাক লগাইছো এয়া মোৰ যিখিনি কাম আছিল কাপোৰ জাপাৰ পৰা ষ্টাৰ্ট কৰিছে ৰাতিপুৱা এবাৰ হাই কৈ দিয়া প্ৰথমতে কণী আৰু আলুখিনি বইল কৰি লৈছো এতিয়া ইয়াতে ৰুকিম এইখিনি ৰুকি কিনে ইয়াতে আটা আৰু অলপ ওটছ দি সব মছলা দি লৈছো লগতে নিমখ দি লৈছো এতিয়া একেলগে হানি লম আৰু এতিয়া এইখিনি এটা এটাকে ভাজি গৈছো and it's ready এটা খাই চাও বাৰু ভাল লাগিছে কোৱাচোন কেনে লাগিছে ভাল লাগিছে একদম সঁচাটো এই যে আমাৰ টিকলু ৰান্ধনি আহিছে চাও ৰান্ধনিটো চাও আৰু এটা আহিছে ওই পৰি যাবা তোমালোকে আমাৰ সানডেৰ মানে স্পেশাল আলহী এওলোক থাকে আৰু এতিয়া খানাটো দেখুৱাই আছো এই চিকেন ড্ৰাই ফ্ৰাই ভাইটি বনাইছে আৰু এটো কৰদৈ মিঠা আচাৰ টাইপৰ এটো বাই বনাইছে আৰু ভাত আৰু দালিটো মই বনাইছো এতিয়া আকৌ মাৰটা যাবলৈ ৰেডি হলো এনেকুৱা ঠাণ্ডা নতাতে এয়া তলত সুৱেট শাৰ্ট পিন্ধিছো ওপৰত পঞ্চখন লৈছো আৰু মাফলাৰ এখন লৈ লৈছো কানে মুৰে থাকি লবৰ বাবে খুলা ফিল কাৰণে বহুত বেছি ঠাণ্ডা লাগি যায় ৰাতিৰ কাৰণে সো এতিয়া যাও তালৈ দেখিছানে এয়া বহুত মানুহ সেইবাবে মাজতে কোনো ভিডিঅ' কৰা নহয় আৰু এইখন মেলাত প্ৰত্যেক বছৰে বহুত মানুহ হয় আজি বা আৰু ভাইটিও গৈছিল গধূলি তো আমি পেট পূজা কৰিলো ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছিল ষ্টল লগাব সো সবকে ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈ গোটেইখিনি প্ৰভাইড কৰা হৈছিল আৰু সবে গোটেই দিনটো কষ্টৰ মূৰত একেলগে লগ হ'বলৈ পাই ফূৰ্তি কৰিব লৈছে এয়া কোনোবাই বিহু নাচিছে কোনোবাই গান গাইছে সবকে দেখি কিবা এটা ভাল লাগিছে ঘৰ আহি পালো দেখিছে নাই কেনেকুৱা অৱস্থাত আহিছো মানে বহুত বেছি ঠাণ্ডা লাগি যায় কি কৰিম উপায় নাই আৰু আজিহে কিবা কিবি অলপ চাবলৈ সময় পাইছো আজি এয়া মাশৰুম আনিছো এটো মাশৰুম আগতে কেতিয়াও আমি খাই পোৱা নাই সদায় ট্ৰাই কৰিম বুলি ভাবি থাকো কিন্তু কেতিয়াও ট্ৰাই কৰাই নহয় সো আজি দেখি কিনে ভাবিছো নাই আনিবই লাগিব সো এটো আনিলো আৰু এটো হল মিছা মাছৰ পাপৰ সাকে আগতে খাই পাইছিলো মই পাহৰি গৈছো সো এটো টেষ্ট কৰি যাবৰ কাৰণে লৈ আনিলো এটা সো এখিনি আসলে আজি ভিডিও ইফ ইউ লাইক দ্য ভিডিও প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব